নমস্কাৰ HB ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা আপোনালোকৰ নতুন পষ্ট মুকলি হৈছে। AFCAT ৰিকুৱাৰমেণ্ট 284টা পষ্ট আৰু ফ্লাইং ব্ৰাঞ্চৰ আছে আৰু গ্ৰাউণ্ড ডিউটি আৰু নন টেকনিকেলৰ পষ্ট আছে। ফ্লাইং ব্ৰাঞ্চৰ আপোনালোকৰ 3টা পষ্ট আছে আৰু নন টেকনিকেলৰ আছে গ্ৰাউণ্ড ডিউটিৰ 156 আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেলৰ 125 আৰু NCC স্পেচিয়েল এণ্ট্ৰিৰ কাৰণে আপোনাৰ 10% চিট আছে কেপাচিটি। আৰু এজ লিমিটটো দিয়া আছে ফ্লাইং ব্ৰাঞ্চৰ 20ৰ পৰা 24 বছৰলৈকে আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল পষ্টৰ 20 বছৰৰ পৰা 26 বছৰলৈকে এজ লিমিট দিয়া আছে। আৰু কোৱালিফিকেশ্যনটো আৰু মেৰিটিয়েল ষ্টেটাছটো আপোনালোকৰ আনমেৰিড হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু লগতে ফিজিক্স মেথছ থাকিব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যনো হ'ব লাগিব নন টেকনিকেলৰ কাৰণে আৰু 60% মাৰ্ক থাকিব লাগিব আৰু বিটেক নাইবা বিটেক ডিগ্ৰী থাকিব লাগিব 60% মাৰ্কৰ সৈতে। আৰু এই কোৱালিফিকেশ্যনখিনি দিয়াই আছে, আপোনালোকে চাই ল'ব নটিফিকেশ্যনখনত। আৰু এক্সামিনেশ্যন ফি আপোনালোকৰ মানে পে'মেণ্ট কাটিব লাগিব এটা 550 ৰুপিজ কৰি। আৰু লাষ্ট কেতিয়ালৈকে দিয়া আছে মই কৈ আছোঁ। আপোনালোকৰ অনলাইনটো বৰ্তমান ষ্টাৰ্ট হোৱা নাই, আপোনাৰ 2 জুনৰ পৰাহে অনলাইন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো দিয়া আছে 1 জুলাইলৈকে। আৰু বাকীখিনি সকলো তথ্য মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো, তাতে আপোনালোকে যাই অনলাইনটো কৰি ল'ব আৰু এডভাৰটাইজমেণ্ট লিংকটোও মই দি দিম, সেইখিনিও চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন এইটোও আপোনালোকে চাই ল'ব, লিংকটো মই দি দিম। আজি ভিডিঅ'খিনি এইখিনিয়ে আছিলে। ভিডিঅ'খিনি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।